অধম পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। বাছা পিতা বাছা শিশু পিতা দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন পিতা কচোন বাছা সৰু তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত। অযোধ্যাৰে দক্ষিণ প্ৰান্তৰ অৰণ্যৰ মাজত পিতা বাছা, আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্পদ। মাতৃহৈ নেদেখিলো নিজ পুত্ৰৰ মুখ। আই কেনি গলি বাছা? আই মই ইয়াতে আছো আই হাতত কাপ চাবি আই আই পৰ্বত আই হাত